সাবস্ক্রাইব কৰক ডিজিটেল এডভাইস ইউটিউব চেনেল আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট টেকনলজি ভিডিঅ'ছ সকলোতকৈ আগত পোৱাৰ বাবে। हेलो फ्रेंड्स स्वागतम जनाइছো डिजिटल एडवाइजर नतुन एटा भिडिओर মাজলৈ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো যে ৰেশন কাৰ্ড টকা ব্যক্তিসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বা এটা সুখবৰ। ৰেশন কাৰ্ড টকা ব্যক্তিসকলে এতিয়া চৰকাৰৰ ফালৰ পৰা পাব 12000 টকাকৈ। প্ৰত্যেকজন ৰেশন কাৰ্ডলা ব্যক্তি পাব এই 12000 টকা। এই 12000 টকা বা এই ৰেশন কাৰ্ড টকা ব্যক্তিসকলৰ সুখবৰটো দিয়াৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট কৰিছো, যদি আপোনালোকে আমাৰ ডিজিটেল এডভাইস নামৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিঅ'ৰ সিধা তলত ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে আমাৰ ডিজিটেল এডভাইস নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশনটো আপোনালোকে পায় সকলোতকৈ আগত। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ, মই প্ৰথমৰ পৰা কৈছোঁ যে ৰেশন কাৰ্ড টকা ব্যক্তিসকলৰ বাবে এটা সুখবৰ বা তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো হৈছে যে যিসকল ব্যক্তিৰ ৰেশন কাৰ্ড আছে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা পাব 12000 টকাকৈ। তো সকলো ব্যক্তিৰ এই ৰেশন কাৰ্ড আছে কিন্তু সকলো ব্যক্তিয়ে 12000 টকা নেপায়। নোপোৱাৰ কাৰণটো হৈছে যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ ফালৰ পৰা একোখন গড় পাইছে সেইসকল ব্যক্তিয়ে পাব এই 12000 টকাটো এই ৰেশন কাৰ্ডৰ জৰিয়তে। এই পইচাটো দিয়া হ'ব সেইসকলক যাতে তেওঁলোকৰ এই প্ৰধানমন্ত্ৰী আৱাজ যোজনা গড়খনৰ লগত এখন শৌচালয় বনাব পাৰে বা এখন শৌচালয় সজাব পাৰে। এনেকৈ সেই কাৰণে তেওঁলোকক দিয়া হ'ব 12000 টকা। যিসকল ব্যক্তিয়ে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাজ যোজনা লিষ্টত তেওঁলোকৰ নাম অহা নাই বা তেওঁলোকে এইবিলাক গড় পোৱা নাই, তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাজ যোজনা গড় পোৱাৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু যিসকল ব্যক্তিয়ে পাই গৈছে অলৰেডি সেইসকল ব্যক্তিয়েই পাব ৰেশন কাৰ্ডৰ জৰিয়তে আৰু 12000 টকা। তো যদি যিসকল ব্যক্তি এতিয়ালৈকে পোৱা নাই সেইসকল ব্যক্তিয়ে যদি এপ্লাই কৰে বা সেইসকল ব্যক্তিৰ নামত এই প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ গড়খন সন্নিৱিষ্ট হয় বা এখন লিষ্টত তেওঁলোকৰ নাম আহে তেওঁলোকেও সেইভাবে বা সেই লোকজনে যেনেকৈ পাইছে পইচাটো সেই লোকজনে আকৌ পইচাটো পাব। তো আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে বা আপোনালোকে নিশ্চয় বুজি পাইছে যে ৰেশন কাৰ্ডৰ জৰিয়তে কেনেকৈ পাব আপোনালোকে বা ৰেশন কাৰ্ডৰ জৰিয়তে PMGY আঁচনিত কেনেদৰে আপোনালোকে 12000 টকা পাব। নিশ্চয় আপোনালোকে গম পাইছে। যদি আপোনালোকে বস্তুটো বুজি পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কৰিব, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু যদি কিবা জনাৰ থাকে তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু যদি এতিয়ালৈকে মোৰ ডিজিটেল এডভাইস নামৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'ৰ তলত ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে আমাৰ ডিজিটেল এডভাইস নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আপলোড কৰি দিয়া ভিডিঅ'বিলাক যাতে আপোনালোকে সকলো সময়ত পায়। আজিলৈ ইমানেই, ধন্যবাদ।